ভালেৰে কৈ আছোঁ, আপোনালোকে নিয়ম ফ'ল' কৰা নাই। আমি জাষ্ট এইটো বিচাৰিছোঁ, কোনো ফাইন কৰিব বিচৰা নাই। তাতে চিগনেচাৰ কেম্পেইন চলিছে, তাত আপোনালোকে চাইন কৰক, তাত প্ৰতিশ্ৰুতি বন্ধ হওক যে এতিয়ালৈকেতো বাৰু মানা নাই আপোনালোকে এতিয়াৰ পৰা আমি ছবি এটা কৰা যে এতিয়া পৰা মানে নিয়ম কানুন মানে একো ফাইন চাইন নহয় যে আপোনাৰ দোকান য'তে নহওক আপুনি হেলমেটটো এইমাত্ৰ পিন্ধিছেনে নাই? আপুনি গাড়ী য'তে নহওক আপোনাক মই নিশ্চয়কৈ দেখিছোঁ আপুনি ইমানলৈকে আহিছে তাৰপিছত হেলমেটটো পিন্ধিছে হয়নে? হয়নে নহয়? হয়। আপুনি হেলমেটটো কিয় গম পায়? হয়নে? আমি আজি একো ফাইন কৰা নাই। আপুনি এতিয়াৰ পৰা হেলমেটটো পৰিধান কৰক, তাতে যাওক, তাতে চিগনেচাৰ কেম্পেইন এটা চলি আছে, তাতে প্ৰতিশ্ৰুতি বন্ধ হওক যে এতিয়াৰ পৰা হেলমেট পিন্ধিব। গাড়ীখন ইয়াত ৰাখক আমাৰ সেইটো মানে কি হেল্প কৰিলে অলপ পিছত এবাৰ হেৰি হ'ব ন নম্বৰটো চাই দিয়া 0591 আমি DRSC আণ্ডাৰত বিভিন্ন সময়ত আমি এৱেৰনেছ কৰি যাওঁ, কিন্তু আজি আমি দেখিছোঁ যে আমি ভাবিলোঁ অলপ ব্যতিক্ৰম কৰোঁ চ' ডেট মানুহৰ মাজত আৰু এৱেৰনেছ হওক। তো আমি সেইকাৰণে আজি এটা চিগনেচাৰ কেম্পেইন কৰিছোঁ। যিসকল মানুহে হেলমেট পিন্ধা নাই, পিলিয়ন ৰাইডাৰে হেলমেট পিন্ধা নাই, চিট বেল্ট ব্যৱহাৰ কৰা নাই, তেখেতসকলক আজি আমি ফাইন কৰা নাই। আমি ইয়াতে এটা চিগনেচাৰ কেম্পেইন কৰিছোঁ, যেনেকৈ আপুনি দেখিছে ইয়াত লিখা আছে আই প্ৰমিছ টু এবাইড বাই অল ৰোড ছেফটি নৰ্মছ, যাতে আমি আজি হেলমেট নিপিন্ধিব পাৰে কিন্তু পৰৱৰ্তী সময়ত যাতে তেখেত প্ৰতিশ্ৰুতিবদ্ধ হৈছে আজি যে তেখেতে হেলমেট পৰিধান কৰিব, ৰোড ছেফটি সকলো নিয়ম মানিব, আৰু তেখেতসকলে ইয়াতে চিগনেচাৰ কৰিছে, তেখেতসকলৰ গাড়ী ডিটেইলছ দিছে, আৰু পৰৱৰ্তী সময়ত আমি তেখেতসকলক ফোন কৰি ফ'ল' আপো কৰিম যে আজিকালি আপোনালোকৰ হেলমেটটো পৰিধান কৰিছেনে নাই, যাতে ফ'ল' আপ কল এটা গ'লে তেখেতসকলেও গম পাব যে হয় আমাৰ মানে অনলি ইয়াতে চিগনেচাৰ কেম্পেইনতে শেষ হোৱা নাই, ফ'ল' আপো কৰি আছে। লগতে আমি ভাবোঁ যে চাইক'লজিকেলিও এটা ইফেক্ট হয়, যেতিয়া আপুনি চাইন এটা কৰি যায়, প্ৰতিশ্ৰুতিবদ্ধ হয় আপুনি যে হয় আই হেভ কমিটেড টু ছামথিং। চ' আমি ভাবোঁ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰৱৰ্তী সময়ত আমি বিভিন্ন লোকৰ যেনেকৈ আজিকালি তেখেতসকলে হেলমেট বা চিট বেল্ট পৰিধান নকৰে, আমি দেখিম যে বহুতখিনি ইম্প্ৰুভমেণ্ট আহিছে, তেখেতসকলে ৰোড ছেফটি নিয়ম মানিবলৈ ধৰিছে, আৰু আমাৰ যোনটো আমাৰ ফিগাৰ্ছ আছে, এক্সিডেণ্ট ফিগাৰ বেছি হয় বা কেজুৱেলিটি ফিগাৰ বেছি হয়, সেইখিনি আমি নিশ্চয় দেখিম যে সেইখিনি হ্ৰাস পাব। গৰমৰ কাৰণে হেলমেট নিপিন্ধে সেইটোতো আৰু ছেফটি নৰ্মছৰ ওপৰত পৰিব। গৰমৰ কাৰণেতো ধৰি লওক মানুহে আমি বস্তুও পৰিধান কৰোঁ হয়নে নহয়, তো সেইটো ডেট ইজ নট এন এক্সকিউজ, কিয় আপোনাৰ ছেফটিৰ কাৰণে আপোনাৰ এইটো কথা ভাবিব লাগে, গৰম ঠাণ্ডা লগাৰ আগত এইটো কথা ভাবিব লাগে যে মোৰ কাৰণে ঘৰত কোনোবা ৰৈ আছে, মোৰ ফেশ্বনৰ কাৰণে, মোৰ 2 মিনিটৰ গৰমৰ কাৰণে অকণমান ঘাম ওলাব, পানী বেছিকৈ খাওক লাগিলে, বাট ডেট ইজ নট এন এক্সকিউজ যে মই ৰোড ছেফটি নিয়ম ফ'ল' নকৰোঁ, ডেট ইজ নট এন এক্সকিউজ। আমি পৰৱৰ্তী সময়ত নিশ্চয় এইখিনি কৰিয়েই যাম, কিয় এইটো এনেকুৱা নহয় যে আজি অনলি এদিন কৰিছোঁ, আমি পৰৱৰ্তী সময়ত আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাত আপোনাৰ হাইৱেতে হওক বা আমাৰ ষ্টেট হাইৱেতে হওক বিভিন্ন জেগাত আমি এইখিনি কৰি যাম। মৰিগাঁও ডিষ্ট্ৰিক্টত যোৱা তিনি মাহত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চত 23 আৰু অল অভাৰ আছামত আমাৰ কোৱাৰ্টাৰলি যিটো হৈছে 1008 নম্বৰ ফেটালিটি ডেথ হ'ল, আৰু 4219 নাম্বাৰছ অফ এক্সিডেণ্টছ অকাৰ্ছ ইন ফ্ৰম জানুৱাৰী টু মাৰ্চ। ফাৰ্ষ্ট কোৱাৰ্টাৰ অফ দ্য ইয়াৰ গতিকে 4000 এক্সিডেণ্টত 1008 অলৰেডি ডেথ হ'ল, আৰু তাৰ ভিতৰত আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত 23জন আছে। গতিকে আমি সেইটো কেনেকৈ কমাব পাৰি সেইটোৰ ওপৰতে আমি একচুৱেলি সজাগতাটো আমি সেইটোৱে কৰিছোঁ যে যদিও আমি এইটো কমাব পাৰিম ন, কমাব পাৰিম, নুই কৰিব নোৱাৰি, একেবাৰে নীল কৰিব নোৱাৰিলেও আমাৰ যিটো মানে হেৰি এক্সিডেণ্টৰ হাৰ সেইটো আমি কমাম, ফেটালিটি কমাম, আৰু সেইটো এৱাৰনেছৰ থ্ৰুদি যেনেকৈ আজি কৰিছে ৰাইডাৰ এণ্ড পিলিয়নে বহুত আমি হেৰি কৰি আছোঁ। মষ্ট অফ দ্য পিলিয়নছ আৰ নট ৱেৰিং দেট হেলমেট। আজিৰ যিটো মই ইনচিডেণ্ট দেখি আছোঁ, গতিকে বাইদেৱে ক'লে অলৰেডি যে ইয়াত আমাৰ যিটো মানে চিগনেচাৰ কেম্পেইন কৰিছোঁ, গতিকে তেওঁলোকে এটা ফালৰ পৰা নিজৰ এৱাৰনেছ হ'ল, আজি চিগনেচাৰ কৰি দিছে, ফোন নম্বৰ দিছে, গাড়ী নম্বৰ দিছে, আমি ফ'ল' আপ কৰি থাকিম থ্ৰু DT অফিচ বা আমাৰ DRSC ফালৰ পৰা, গতিকে এইটো ফলপ্ৰসূ হ'ব বুলি মই ভাবিছোঁ। থেংক ইউ।